Hey everyone, নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ ঘৰত থকা হাতী বোৱা কিছুমান মেখেলা চাদৰৰ কালেকশ্যন। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কাপোৰখিনি উলিয়াই লৈছোঁ, গোটেইখিনি একেলগে এনেদৰে উলিয়াই লৈছোঁ। কাপোৰ আৰু আছে, যদিও বেছি নাই কিন্তু অলপমান আছে, কিন্তু হয়তো এটা পাৰ্টত শেষ নহ'ব। সেয়ে মই যদি এইটো ভিডিঅ' আপোনালোকৰ ভাল লাগে তেন্তে ছেকেণ্ড পাৰ্ট বনাবলৈ নিশ্চয় চেষ্টা কৰিম। তেন্তে প্ৰথম কাপোৰযোৰ চাওঁ আহকচোন। একেবাৰে চিম্পুল হয় প্ৰথমযোৰ। এইবিলাক হাতে বোৱা কাপোৰবিলাক ঘৰত পিন্ধিবলৈ খুব বেছি ভাল হয়। এইযোৰ মই এনেদৰে দেখাই লৈছোঁ, যদি আৰু মই ফটো ছাইডত লগাই দিবলৈ চেষ্টা কৰিম। প্ৰথমযোৰ এইযোৰ পিংক কালাৰত আছে আৰু ইয়াৰ মেখেলাখন এইখন। নেক্সটযোৰ খুব ভাল লগা এটা কালাৰ, স্কাই ব্লু কালাৰৰ কাপোৰ। মাজে মাজে ডাঙৰ ফুল দিয়া আছে আৰু মাজে মাজে সৰু ফুল দিয়া আছে। এইযোৰ কাপোৰো খুব মৰম লাগে। এইবিলাক কাপোৰ আচলতে গৰমত পিন্ধিবলৈ খুব বেছি ভাল হয়। ইয়াৰে মেখেলাখন এনেকুৱা। তাৰ নেক্সটযোৰ য়েলো কালাৰত আছে। এইযোৰ খুব মৰম লাগে। এইযোৰ য়েলো, পাৰ্পল, ব্লেক, গ্ৰীণ এইকেইটা কালাৰৰ ফুল আছে। এই যিকোনো কালাৰ এটা তাৰে ব্লাউজ পিন্ধিলে খুব মৰম লাগিব। ব্লেক কালাৰৰ লগত পিন্ধিলেও ভাল লাগিব, গ্ৰীণ ব্লাউজৰ লগত পিন্ধিলেও ভাল লাগিব। এইযোৰ ইয়াৰে মেখেলাখন এইখন। মেখেলাবিলাক মই খুলি নেদেখাওঁ, একেই ডিজাইন যিহেতু। নেক্সটযোৰ এইযোৰ মোৰ আগৰ এটা ভিডিঅ' আছে, যিটো পতি লগোৱা ভিডিঅ' এটা দিছিলোঁ মই আগতে। সেইটো ভিডিঅ'ত হয়তো দেখিছেই আপোনালোকে। যদি ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, চাই ল'ব। এইযোৰ ইয়াৰে দহি বটাবলৈ বাকী আছে, ইয়াতে মই ব্লু কালাৰ দহি বটাই দিম, তেতিয়া আৰু বেছি ভাল লাগিব। ইয়াৰে মেখেলাখনো চিম্পুল, এইখন যিটো চিলোৱা হোৱাই নাই এতিয়ালৈকে। নেক্সটযোৰ হোৱাইট কালাৰৰ। আমাৰ সকলোকে একযোৰ বগা কাপোৰ লাগেই, কাৰণ কেতিয়াবা মন্দিৰ চন্দিৰে যাবলৈ, নহ'লে ঘৰতে কেতিয়াবা পূজা চূজা কৰিলে বগা কাপোৰ খুব বেছি প্ৰয়োজন। এইযোৰ চিম্পুল হয় কিন্তু ভাল লাগে আৰু, যিহেতু আমি ঘৰতে এইবিলাক নিজে বৈ লৈছোঁ, সেয়ে ভাল লাগে আৰু নিজে কৰা কামবিলাক। এইযোৰ ইয়াৰে মেখেলাখন এখন। নেক্সটযোৰ এইযোৰ অলপ ঘৰত পিন্ধিবলৈ অলপমান আনকমফৰ্টেবল হ'ব, যিহেতু ইয়াতে বুনা আছে। কিন্তু এনে ওচৰতে ক'ৰবাত গ'লে খুব বেছি সুবিধাজনক এইযোৰ কাপোৰ। এটা সময়ত এনেকুৱা কাপোৰ ওলাইছিলে চিক থকা, তো আমিও এনেদৰে একযোৰ বৈ লৈছোঁ। কেনেকুৱা লাগিছে জনাবচোন।
দিয়া নাই, যদি কেতিয়াবা দিওঁ কিনি কিবা পাইপিং চাইপিং লগাই লওঁ তেতিয়া আৰু বেছি ভাল লাগিব। এনেকৈও ভালেই লাগিছে। ইয়াৰে মেখেলাখনো এইখন, ইয়াতে মই এইখিনিত চেক দিয়া নাই, এইখিনিত অকণ খুলি দিছোঁ, বাকীবিলাকত চেক দিছোঁ। কিন্তু এয়াই আছিলে আজিৰ ভিডিঅ'টো। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ কাপোৰ অলপমান আৰু আছে, যদিও বেছি নাই কিন্তু অলপমান আৰু আছে, যদি আপোনালোকে চাব বিচাৰে মই ছেকেণ্ড পাৰ্ট নিশ্চয় বনাম। তেন্তে আজিলৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।